Hi friends, মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিব খুজিছো মই বিৰিয়ানী ৰেচিপি। বিৰিয়ানী আপোনালোকে ইমান সহজতে ঘৰতে কেনেকৈ বনাব পাৰে তাৰে ওপৰত মই এটি ভিডিঅ' দিম আপোনালোকৰ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে ঘৰতে কেনেকৈ বাসমতি চাউলেৰে কেনেকৈ ঘৰতে ইমান সহজতে বিৰিয়ানী বনাব পাৰে জানিব পাৰিব। আজি মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। বিৰিয়ানীখিনি বনাবৰ বাবে মই ললোঁ পতঞ্জলি বাসমতি ৰাইচ। তাৰপিছত মই লৈছোঁ লং, ইলাচি, ডালচিনি, এইখিনি মই লৈছোঁ। এতিয়া চাউলটো মই কিছু টাইম পানীত তিয়াই থৈছোঁ। মই মছলাসমূহ ৰেডি কৰি ল'লোঁ। অকল বিৰিয়ানীৰ বাবে মই এইখিনি মছলা ৰেডি কৰি লৈছোঁ। এয়া ডিমকেইটা বইল দি লৈছোঁ। ডিমকেইটা বইল দি আছোঁ। এয়া আমাৰ পাৰ মাংস ৰেডি কৰা হৈছে। আজি পাৰ মাংসৰ বিৰিয়ানী হ'ব। পাৰ মাংসখিনি বহাই দিম। এফালে আছে মামা। মাংসখিনি বহাই দিয়া হ'ল। এফালে বিৰিয়ানীৰ বাবে পানী গৰম কৰি থকা হৈছে। মাংসটো ভাজি থকা হৈছে। এয়া বিৰিয়ানীৰ চাউলখিনি বহাই দিয়া গৈছে। দিয়া গৈছে লং, ইলাচি, ডালচেনি। এয়া পাৰ মাংসখিনি গ্ৰেভি কৰা হৈছে আৰু এয়া বিৰিয়ানীখিনি চাউলখিনি সিজাই থকা হৈছে। আমাৰ ৰান্ধনী কাম কৰি আছে। চাউলটো বইল কৰি এতিয়া চেকি দিয়া হৈছে। চাউল ধুনীয়া দীঘল দীঘল হৈছে। চাউলটো গৰম। ইয়াতে দিব ঘিউ, দিব ঘি, বাটাৰ, চাউলখিনি ইয়াতে দিয়া গৈছে লং, ইলাচি, ডালচিনি আৰু বাকী মছলাবোৰ দিয়া হ'ব। আমাৰ গ্ৰেভিটো হৈ গৈছে। পাৰ মাংসৰ গ্ৰেভি। কণীকেইটা ফ্ৰাই কৰি লোৱা হৈছে। বিৰিয়ানী এতিয়া বিৰিয়ানীখিনি লৰাই থকা হৈছে। আমি এক্সট্ৰা গ্ৰেভি বনাইছোঁ বাবে তলত গ্ৰেভিটো দিয়া নাই, চব এক্সট্ৰাকৈ বনাইছোঁ। ডিমটো ইয়াতে ভাজি থকা হৈছে। গ্ৰেভিখিনিও বেলেগকৈ বনোৱা হৈছে। মোৰ বহুত কম সময়তে বিৰিয়ানী তৈয়াৰ হৈ গ'ল। সেয়া চাওক কিমান ধুনীয়া হৈছে বিৰিয়ানীখিনি। এয়া মোৰ আজি বিৰিয়ানী কমপ্লিট।
যদি আজি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো নতুন নতুন ভিডিঅ'সমূহ পাই যাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। আজি এই বিৰিয়ানী ৰেচিপি যদি ভাল লাগিছে মোক কমেণ্ট দিব আৰু নতুন নতুন ৰেচিপিসমূহ লৈ আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ।